খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে আজি মৰিগাঁও জিলাৰ ঠাণ্ডাজান, নটুৱা গাঁও, নভেটি আদি কৰি কেইবাখনো গাঁৱৰ 500ৰো অধিক বানাক্ৰান্ত লোকক চিৰা, চেনি, চাহপাত, বিস্কুট, মমবাতি, ধূপকাঠি, নিমখকে আদি কৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। তাত উপস্থিত থাকে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক ৰাজবাবা অসম, উপদেষ্টা ভাস্কৰ দাস, জিলা কাৰ্যকৰী সভাপতি ৰাজকুমাৰ নাথকে আদি কৰি সন্মানীয় ব্যক্তিসকল। লগতে উপস্থিত থাকে বীৰ লাচিত সেনাৰ প্ৰাক্তন সভাপতি মৰিগাঁও জিলাৰ শ্ৰী সপোন অসম। সেইখিনি মানুহ ইয়াত দিলে খেলি মেলি হ'ব কিন্তু এজন এজনকে আহি যাওক। চবকে দিব আপোনালোকে অকণমান। আমি আজি মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত বান সাহায্য বিতৰণ কৰিছোঁ খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ফালৰ পৰা। আমি যিকণ পাওঁ ৰাইজক সহায় কৰিছোঁ। আৰু যেনেকৈ বানপানী হ'বলৈ ধৰিছে প্ৰতি বছৰে, ইয়াৰ পৰা আশাৰ সোমাওঁতে দুটা বানপানী আহিলে। এই নদী বান্ধবোৰ হৈ সুৰক্ষিত হোৱা নাই, অসমখন অসুৰক্ষিত হৈছে। আৰু বানপানীৰ সমস্যাটো সম্পূৰ্ণ সমাধান হোৱাটো বিচাৰোঁ আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ফালৰ পৰা। আমাৰ অসমৰ সম্পদবোৰ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, বানপানীৰ সমস্যাটো কিয় ৰাষ্ট্ৰীয় সমস্যা নহয়? ছাগলীৰ পৰা আদি মানুহৰ পৰা কিমান খা ক্ষতি হৈছে। সেইকাৰণে বানপানীৰ সমস্যাটো সম্পূৰ্ণ সমাধান হোৱাটো বিচাৰোঁ। জয় অসম, জয় খিলঞ্জীয়া। জয় খিলঞ্জীয়া। জয় খিলঞ্জীয়া। সমস্যাবিলাক আমাৰ স্থায়ী সমাধান এটা কৰিব লাগিব। তেনেকৈ কৰিলে আমাৰ অসমখন সুৰক্ষিত হ'ব বুলি মই ভাবোঁ। সুৰক্ষিত হৈ তাৰে কামনা কৰিছোঁ। খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে যিমান পাৰোঁ চেষ্টা কৰি আমি বানপীড়িত ৰাইজক কিবা এটা আমি দি আছোঁ আৰু আগলৈ দিবলৈ আমি চেষ্টা কৰিম। খিলঞ্জীয়া সুৰক্ষা সমিতি সদায় আমি খিলঞ্জীয়া পক্ষত সদায় আছোঁ আৰু খিলঞ্জীয়া হৈ সদায় মাত মাতিম আৰু খিলঞ্জীয়া ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি সদায় আগবাঢ়ি যাম। খিলঞ্জীয়া সুৰক্ষা সমিতি মৰিগাঁও অসম তেখেতসকলে আমাক ইয়াতে এটা আদৰ দেখুৱাইছে, যি এটা মৰম দেখুৱাইছে, ৰাইজে খুব আনন্দ পাইছে। আৰু এই বিপদৰ সময়ত তেখেতলোকে আহি যে ইয়াতে আমাৰ সকলোকে দেখা কৰি সকলোকে দি এটা বয় বস্তু দি মৰম স্নেহ কৰি সকলোকে নিশ্চয়তা ৰাখিছে। তাৰ কাৰণে আমি তেখেতসকলে ধন্যবাদ ৰাখিছোঁ আৰু আমি তেখেতলোকক সন্মান জনাইছোঁ। বিভিন্ন দল প্ৰতিনিধি আছে, বিভিন্ন দল প্ৰতিনিধি আছে, তেখেতলোকক আমি ধৰণে সহায় সহযোগিতা কৰা নাই। কিন্তু এতিয়া আমি যিটো দেখিছোঁ, আমি খিলঞ্জীয়া সমিতি আহি ইয়াত ৰাইজক আমাক দেখা কৰি